নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে কেইটামান বিগ ব্ৰেকিং নিউজ। আজি হৈছে 1 ছেপ্টেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰবোৰ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই মুহূৰ্তত জনাই আছোঁ ৰাজ্যবাসীৰ কাৰণে কেইটামান জৰুৰী খবৰ, কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইটামান ডাঙৰ ঘোষণা কৰিছে। কিছুদিন পূৰ্বে হৈ যোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত যিসকল অৱতীৰ্ণ হৈছিল সেইসকলৰ বাবে এটা বিশেষ জৰুৰী খবৰ আহি পৰিছে। কিন্তু সেইসকলক নিযুক্তি দিয়াৰ এটা ব্যৱস্থা কৰিছে। অহা 22 ছেপ্টেম্বৰত নিযুক্তি দিয়া হ'ব সেই প্ৰাৰ্থীসকলক। এটা বিগ ব্ৰেকিং জনাইছোঁ, 22 ছেপ্টেম্বৰত নিযুক্তি দিয়া হ'ব প্ৰাৰ্থীক। যিসকল পৰীক্ষাত উত্তীৰ্ণ হ'ব সেইসকলক 22 ছেপ্টেম্বৰত নিযুক্তি দিয়া হ'ব। অসম চৰকাৰৰ তৰফৰ পৰা সেই ডাঙৰ ঘোষণা কৰা হৈছে। মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এটা টুইটো কৰা হৈছে সেইসকলক, অৰ্থাৎ 12,000 পদৰ বাবে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। অসম চৰকাৰৰ তৰফৰ পৰা সেই ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। পূৰ্বতে নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা 1 লাখ নিবনুৱাক চাকৰি দিয়াৰ কথা কৈছিল। 1 লাখ নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কথা মতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া কাম কৰিব। তেওঁ কৈছে 22 ছেপ্টেম্বৰত নিযুক্তি দিয়া হ'ব সেইসকল প্ৰাৰ্থীক যিসকলে তৃতীয় আৰু চতুৰ্থ বৰ্গত অৱতীৰ্ণ হৈছিল, আৰু যিসকলে উত্তীৰ্ণ হ'ব সেই পৰীক্ষাত তেওঁলোকক 22 ছেপ্টেম্বৰত নিযুক্তি দিয়া হ'ব। 12,000 পদৰ বাবে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে সেই ঘোষণা। 22 ছেপ্টেম্বৰত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছে মুখ্যমন্ত্ৰীয়ে। আৰু তাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যিসকলে পৰীক্ষাত উত্তীৰ্ণ নহ'ব সেইসকল পৰীক্ষাৰ্থীৰ মাচুল ঘূৰাই দিয়াৰ এটা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু যিসকলে পৰীক্ষাত উত্তীৰ্ণ হ'ব সেইসকলে মাচুল ঘূৰাই দিয়া নহয় বুলি কৈছে। যিসকল উত্তীৰ্ণ নহ'ব সেইসকলে নিজৰ একাউণ্টত প্ৰেৰণ কৰা হ'ব পৰীক্ষাৰ মাচুলখিনি।